চাওকচোন আজি ভিডিঅ'টো এয়া ৰাম লিখা আছে সৰু সৰু ফুলৰ পৰা আৰু এইটো সাইডে লিখা আছে কৃষ্ণ কি ধুনীয়া কৰি লিখিছে সৰু সৰু ফুল গছৰ পৰা যেহেতু আঙ্কুল এজনৰ ঘৰত গৈছিলো তাত গৈ দেখা পালো এয়া লিখি থোৱা আৰু এয়া ফুলৰ টাপো আছে বহুত সুন্দৰ কৰি ৰাখিছে মানে আৰু আঙ্কুলে বোলে বহুত মানে গছটো ডাঙৰ হলে কাটি মেইনটেইন কৰে কি খবৰ আশা কৰিছো সকলোৰ খবৰ ভাল আৰু মোৰো ভাল মানে কি হল কথাটো মাইনাহেতে মোক এৰি থৈ আহি এহেতি পথাৰত মানে বহি আছে তাৰ পিছত হেতক বিচাৰি এতিয়া আহি মই পালোহি আৰু এইফালে চাওক দুইটা বহি আছে যেহেতু মোবাইল টিপি আছে মোক দেখা নাই তো মই দৌৰি গৈছো ঐ কি কৈছ তই টিয়ান কি কৈছ মিস্কাবাৰ ভিডিঅ' চাই কথা এটা হল নহয় কি হল তহঁতৰ মায়ে একদম এচাই এটা লৈ কেনেকুৱা জোৰকে দৌৰি আহিছে সঁচাকে মই মিছা কথা নাই কোৱা আৰু তোক যে আজি পাপাই ৰাম দিব বোলে তহঁতি যে পলাই আহিছে যে মিছাকে কৈছ সঁচাকে কৈছো ইয়াক বাপেকে এচাই এটা লৈ আহিছে এই মিছাকে নাই কোৱা মই সঁচাকে কৈছো মই মিছা কথা কওঁ নি যদি ঘৰত গৈ যদি নেদেখো চাবি কি নেদেখ তহঁতি চাগে আকৌ সুধগে সেইফালে আহি আছে দেখাই দিওঁ লুকা তলত লুকা মই ভিডিঅ'টো মানে এনেই কেমেৰাটো অন কৰি থৈছো এই পথাৰখন উঠাইছো তহঁতক না উঠোৱা নহয় মই তহঁতক উঠাবলৈ মোক গৰজ পৰা নাই নহয় মই পথাৰখনে উঠাই কি নাযাও নি তহঁতি যাওগে নি যাওগে নি সঁচাকে যাও নি ইনে কৈছিলো তহঁতক বেচাটো ভয়তে আৰু এয়া হয় মাইনাৰ ভাগৰ দদায়েকৰ ল'ৰা আৰু এইফালে মাইনা দুইটাক মানে আজি মই পেংক কৰিম বুলি ভাবিছোঁ কিন্তু কৰি পোৱা নাই যিহেতু আজি ফাৰ্ষ্ট টাইম ট্ৰাই কৰিলোঁ আৰু আজিৰ পৰা কৰিবলৈ বহুত চেষ্টা কৰিম কিন্তু এবাৰ নেক্সট টাইম কৰিলোঁ সিহঁতি মোক বিশ্বাসে নকৰিব চাগে এবাৰ কি বুলি কয় নহয় কিবা কাহাৱত এটা আছে নহয় সেইটো নহয় বাঘ আহিছে কৈ থাকে আকৌ সঁচা সঁচিকে বাঘ আহি গলে কোনো বিশ্বাস নকৰে যে সেইটোহে এইফালে চাওকচোন আমাৰ পুতুৱে কি কৰি আছে আপোনালোকে চাওক কি কৰি আছে পুতু ইয়াত কি কৰিছ কচোন এনেকে মাটিত খেলে নি কোনোবাই মাটিত খেলে নি এনেকে কি কৰিছ কচোন কি কৈছ কচোন তই কি কৈছ ক কি কৈছ জলদি ক কি কৈছ तू क्या बोल रही है चुप हो जा सातवीं फेल चुप এইখনি চাওক আমাৰ সেউজীয়া পথাৰখনি ধুনীয়া একদম মানে সেউজীয়া পৰিৱেশ কি ধুনীয়া লাগিছে চাই মানে ইয়াতে পথাৰত এখন ঘৰ হ'লে ভাল লাগিলেহেঁতেন যেন লাগিছে একদম এখন মানে মাইনা আৰু মই পাছবেলা ডেইলি বহিবলৈ আহোঁ যিহেতু বহুত ফ্ৰেছ হাৱা আহে ইয়াত মানে এনেই জেগাটো ভাল আমাৰ সেইডোখৰত আকৌ একদম ঘৰৰ ওপৰত নহয় থেপা থেপিকে একদম মানে উশাই নোপোৱা যেন লাগে আৰু এইডোখৰত আহিলে মানে কিবা মাইণ্ডটো ফ্ৰেছ হৈ যায় সেইটো এতিয়া যাবলৈ ওলালো ঐ ভয় খাইছিলি নাই তহঁতি তই দূৰৰ পৰা হাঁহি আহোঁতে গম পাইছিলি মই অহা দেখিছিলি তহঁতি তো ভিডিঅ'টো ইমানতে শেষে কৰি দিওঁ আৰু নেক্সট ভিডিঅ'ত আকৌ লগ পাব